Iya dah. Ai mà còn số này đã đấy. Cao xoay. Saya bukan itu kan buat itu sih. Dorong. Soalnya kamu mau dulu. Ayo. নমস্কাৰ স্বাগতম জনাইছোঁ আকৌ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আছোঁ এতিয়া মই কচুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত আৰু আজি হৈছে 21 তাৰিখ আৰু 21 তাৰিখ চাব পাৰে 27, 28, 29 তাৰিখে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘ 39তম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ কাৰণে চাব পাৰে এইফালে প্ৰথমে প্ৰৱেশ দুৱাৰ মানে প্ৰথম গেট আৰু এইফালে ৰং পেইণ্টিং কৰি আছে আৰু আপোনালোকক আজি যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম আৰু এইফালে চাব পাৰে সেইফালে দেখাই দিওঁ অলপ সেইফালে স্বেচ্ছা বাহিনী এইফালে প্ৰিপাৰেশ্যন কৰি আছে আৰু আজি যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম আপোনালোকে চাই থাকক সেইকলৈকে আৰু এইফালে অলপ আহি দিয়ে অফচাই দেখাই দিয়ে কেনেকৈ ৰং কৰি আছে এয়া চাব পাৰে আপোনালোকে চাওক এনেকুৱা ৰং কৰি আছে আৰু ইয়াত কিবা কিবি লগাই দিব আৰু ইয়াৰ পৰা এইটো হৈছে প্ৰথম প্ৰৱেশ দুৱাৰ বাইদেউ কি চাইছা কেনেকুৱা মাৰে ৰিলছ বাইদেউ ফটো মাৰি দিওঁ ফটো পজ দিবি না পজ কৰিবি তো না পজ কৰিবি তবে না পজ কৰিবি তো দূৰতো মাৰিবি চাহ প্ৰথম লোকে অলপ বহি লৈছোঁ আৰু এইফালে পূৰা ভাষণ দি আছে আৰু ডাঙৰকৈ কথা ক'বও পৰা নাই অঁ আৰু এইফালে আমাৰ নয়নজিতে চাই আছে বাঙিয়ে পেণ্টে লাজ লাগে এতিয়া অঁ অলপ ইয়াতে অলপ বহি লৈছোঁ আৰু এইফালে চাব পাৰে ধুনীয়া ধুনীয়া ছোৱালী এইফালে আছে আমাৰ সোণাই সৃষ্টি ৰেখা এইখিনি মানে এইটো বাঁহ গম পাইছোঁ এইটো বাঁহ মাটি এইটো কি বুলি কয় এইটো চাঙি কেলে ব্যৱহাৰ কৰা হয় এই মোৰ কথাটো শুনকচোন ইয়াত মানে পতাকা উত্তোলন কৰিব মানে মাটি ভৰাৰ পাছত পতাকা ধেমালিতে সঁচাৰ পৰা ধেমালি আমি কৰিছোঁ অলপ বেয়া নাপাব ইয়াত এতিয়া বৰ্তমান মাটি পেলোৱা হৈছে তাৰপিছত ইয়াত মানে পতাকা উত্তোলন কৰা হ'ব এইফালে ইয়াতো পতাকা উত্তোলন কৰা হ'ব ইয়াত নকৰে কি কৰা ইয়াত কি কৰিব ইয়াত নকৰে এইদৰে এনেকৈ ইয়াতো এনেকৈ ঘেৰ দিব এইটো ক'ব লাগে ন অঁ ইয়াৰ পৰা ইয়ালৈকে দিব চাগে ঘুমাবলৈ কিবা হেৰি ভালনে ভালনে তোমাৰ নামটো কি আছিলে এইফালে চাই দিয়া এইফালে চাই দিয়া ক্ৰীম বন এটা পাবা নমস্কাৰ এইফালে মোৰ নাম নাজানো হিৰণজিত দেউৰী নামটো বুজালি আপোনাৰ নামটো মোৰ নাম দীপক কি অঁ আচ্ছা কেইদিন হৈছে এইখিনি কাৰ্যসূচী আমাৰ দুদিন হৈছে ন তাৰপিছত খবৰ খাতি ভাল পেণ্ডেলটো আপোনালোকে বনাইছেনে এইটো আমি নাই বনাই অঁ অকল এইকেইটা এইটো বেলেগ ভালে খাই দিয়া এইফালে এনেই টোটেল কেইখনমান দুখন ওলাব দোকান এইফালে 20খন আছে এইফালে 20খন আছে আচ্ছা এইফালে 20খন আছে ন আৰু এইফালে 20খন আৰু এইফালে বনাই যাবনে এইটো আৰু বনাম অঁ সেইফালে কি আচ্ছা ঠিকে আছে আৰু লগ পাম দেই অ ভাই অথনি
কোৰাছটো অলপ গাই দিয়াচোন তোমাৰ কণ্ঠটো বহুত ধুনীয়া মানে বহুত থুৱলা অথনি যে আপোনালোকে কৈছা নহয় গাই দিয়া মই জানিছোহে আচ্ছা কোৰাছটো হ'লেও উল্টা পুল্টা হ'লেও মোৰ নিচিনাকে পাল্টা উল্টা কৰি দিয়া চিৰ সূৰ্য চিৰ নময় মজা কি মজা মানে মধু মই পাহৰি গৈছো নেকি নহয় মানে প্ৰথম এইটো হ'বই প্ৰথম পাহৰি যাবই মানে দুদিনমান হৈছে নাই এইকাৰণে ইমান প্ৰেক্টিচটো নাই মানে দুদিন নহয় এদিন কালি মই প্ৰেক্টিচ একো চোৱাই নাই এদিন হৈছে আচ্ছা এতিয়া চাই গাবিনে নে পইণ্ট চিৰ সূৰ্য চিৰ নময় জননেতা ভীমবৰ দেউৰী চিৰ সূৰ্য চিৰ নময় জননেতা ভীমবৰ দেউৰী তুমি আছিলা জনজাতিৰ প্ৰহৰী তুমি আছিলা অসমৰ প্ৰহৰী তোমাক প্ৰণাম শত কোটি প্ৰণাম শত কোটি প্ৰণাম হৈ যাব ইমানেই আৰু আছে এডভাৰটাইজ চবটো দেখালে কপিৰাইট লাগিব কি হ'ল ৰতন জননেতা ভীমৰ দেউৰী চিৰ সূৰ্য চিৰ নময় জননেতা ভীমৰ দেউৰী তুমি আছিলা জনজাতিৰ প্ৰহৰী তুমি আছিলা অসমৰ প্ৰহৰী তোমাক প্ৰণাম শত কোটি প্ৰণাম তোমাক প্ৰণাম শত কোটি প্ৰণাম চিৰ সূৰ্য জনজাতিৰ প্ৰহৰী তুমি আছিলা অসমৰ প্ৰহৰী তোমাক প্ৰণাম শত কোটি গাইজ দেখি পাইছে এয়া হৈছে আমাৰ বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈ আছে আৰু তেখেতসকলৰ পৰা মই জানিব বিচাৰিম যে সদৌখন ট্ৰাইব পালন কৰা হ'ব 39তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু উপলক্ষে অলপ কৈ দিব 39তম ত্ৰিবাৰ্ষিকী সদৌ অসম ট্ৰাইবেল সংঘৰ শিৱসাগৰ সাধাৰণ অধিৱেশনখন আমাৰ জননেতা ভীমবৰ দেউৰীৰ ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ অহা ইংৰাজী 27, 28, 29 জানুৱাৰী 2024 অৰ্থাৎ অহা শনি দেও আৰু সোমবাৰ হয় এই কটিয়ৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ প্ৰাংগণত অনুষ্ঠিত হ'ব যিহেতু ভীমবৰ দেউৰী ছাৰৰ জন্মভূমি ভীমবৰ দেউৰী ছাৰে আমাৰ ট্ৰাইবেল সংঘটোৰ মূল প্ৰতিষ্ঠাপক আছিল Iya. Kapurung.
গাইছে এইফালে চাওক আমাৰ মিচিং আমাৰ বোৱাৰী সকলে চাওক আৰু কেনেকুৱা দেখাই দিয়ক তো গাইজ চাব পাৰে পিছফালে আমাৰ এতিয়া অথনি অকল ল'ৰা আৰু অকল ছোৱালীখিনি নাচি আছিলে এতিয়া আৰু মানে বোৱাৰী আৰু ছোৱালী চব একেলগে মিক্স হৈ পিনি এতিয়া নাচিব তো আপোনালোকে চাই থাকক এইফালে চাব পাৰে চব ফিল্ডখনে আমাৰ ট্ৰেডিশ্যনেল হৈ গৈ পৰিল দেখি পাই পিছফালে পুৰা নাচি আছে আমাৰ মিচিং জনগোষ্ঠী জনসমাজ চাব পাৰে পুৰা ধুনীয়াকৈ নাচি আছে এইফালে emul nih kado kangkang buaya gitu কেনেকুৱা লাগিলে আইদো soalnya kambang bukan apa so bukan baru soalnya itu lungkan ya Saya belum tak pula saya belum kerok. Dekai. Dulu seorang film kalah kamu pun. Ayo pun. So mulai dah. Kau saya belum kalah itu kan buat ikut Dorong. Soalnya kamu pun. Apa? Soalnya mau. Kadang nak kaya dah. Saya